শেষ হ'ল আঘোণৰ খেতি কণ সোমালে ইংৰাজী নতুন চন পালেহি ভোগালী বিহুখন নেপাতি কেনেকৈ থাকো বিৰাট গাব জানো মই মোৰ এইটো যে বিৰাট সুন্দৰ নাগাওঁ বুলিহে আৰু এইটো বহুত আছে কিয় নাগাওঁ বাৰু মই নহ'লেচোন জুবিন দা যে মোৰ ইমানত থাকি যাব একেবাৰে তলত আকৌ আৰু ভূপেন দা নকওঁ আৰু একদম তলত থাকি যাব কাৰণ মই সংগীত সূৰ্য হৈ যাম আৰু সুধাকণ্ঠ হৈ যাম কথাটো ভাল হ'ব জানো সেইকাৰণে নাগাওঁ আকৌ বুজিছে সেইকাৰণে নাগাওঁ বাৰু যি কি নহওক নমস্কাৰ সকলোলৈ ভোগালী বিহুৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছাৰে আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো এয়া মোৰ মেজি প্ৰস্তুত হৈ উঠিল এইটো দেখুৱাইছোঁ আৰু এটা এইটো নৰাৰে বনাইছোঁ এইটো তাৰপিছত ইফালে এইটো খৰিৰ আপোনালোকৰো হয়তো নিশ্চয় প্ৰস্তুত হৈ উঠিল ইতিমধ্যে আৰু কাইলৈ ৰাতিপুৱা জ্বলাই দিব লাগিব নহয় জানো দেখুৱাইছোঁ মেজিটো এয়া সৰুকৈ বনাইছোঁ প্ৰকৃতি ধ্বংস নকৰোঁ মানে পৰম্পৰাটোও ৰক্ষা কৰিব লাগিব আমি প্ৰকৃতিও ধ্বংস কৰিব নালাগিব নহয় জানো মানে প্ৰকৃতিকো ৰক্ষা কৰিব লাগিব আৰু পৰম্পৰাও ৰক্ষা কৰিব লাগিব সেই হেতুকে গছ কটা নাই গছৰ ডাল কাটি মেজিটো বনাইছোঁ গছজোপাও বাচিলে আৰু পৰম্পৰাও ৰক্ষা হ'ল যদিহে গছজোপা কাটি পেলাওঁ তেতিয়াহ'লে অহা বছৰ ক'ৰ পৰা মেজি বনাম ৰুমে যেনিবা এজোপা কাটি 10জোপা ৰুম যেনিবা তেতিয়া সেইজোপা গছ পুনৰ হৈ উঠিব জানো অহা বছৰ নহয় মেজি জ্বলাবলৈ মেজিৰ বাবে খৰি নহ'বগৈ অহা বছৰ সেইকাৰণে ডাল কাটিছোঁ বনাইছোঁ মেজি আৰু ইফালে নৰাৰে বনোৱা এইটো বাৰু বেক কেমেৰাত দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক মেজিটো অকণমান চাওঁ আহক এইফালে ইয়াত পিঠা খুন্দি আছে ওচৰৰ বৌজনীয়ে মাত এষাৰ দি দিয়ে কিবা এটা কৈ দিয়ে আকৌ লাজ কৰিছে দেখুৱাইছোঁ ৰ'ব ইয়াত পিঠা খুন্দি থকা ইয়া আজিকালি ঢেঁকী নাই বুলি কয় মানুহে পিঠা খুন্দিবলৈ এলাহ কৰে বুলি কৈছে কিন্তু আমাৰ ইয়াত এই পৰম্পৰাটো ৰক্ষা হৈ আছে চাওক উৰালত খুন্দিছে আমাৰ ইয়াত উৰাল ব্যৱহাৰ হয় ঢেঁকী নাই যদিও মুড়িও ভাজিব ন বাহিৰতে তাৰপিছত এয়া দেখুৱাইছোঁ বেক কেমেৰাত দেখাবলৈ চেষ্টা কৰিছোঁ ৰ'ব কি পিঠা বনোৱা হ'ব তেল পিঠা আৰু তিল পিঠা এই দুজাতে হ'ব ন আৰু মুড়ি হ'ব সান্দহ হ'ব সেইটো বেলেগকৈ থাকিবই ন খাবলৈ আহিব লাগিব ৰাতি হওক কাইলৈ হওক বিহু সদায় বিহু ন সদায় আহিলে সদায় বিহু খালে হ'ল এইফালে আমাৰ বৌৱে পিঠা পুৰি আছে খাবলৈ নিদিয়ে বোলে এতিয়া একেবাৰে কাইলৈহে খাব দিব বোলে ৰাতিপুৱা